কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল মই গাবীৰে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি সাজি মানে বিহু ড্ৰেছত আহিছোঁ স্কুললৈ কাৰণ আজি আমাৰ আছে বিহু প্ৰেক্টিকেল আগৰ ব্লগত দেখিছে বিহু আখৰা মানে প্ৰেক্টিকেলৰ আখৰা কৰাই থকা মানে আজি কি কৰিব দিয়ে আপোনালোকক দেখাই দিম চাৰি বাৰু এক্সটাৰ্নেল লাগিব মোবাইলটো চাগে মানে উলিয়াব নোৱাৰিম ক্লিপ কেইটামান ৰাখি থ'ম আৰু আপোনালোকে চাই দিব ক্লাছৰুমত আহিলোঁ আৰু কিমান নাচনি আছে চাগে আৰু আহি আছে মোৰ যে ভূতটো অৱস্থা নাইকিয়া হৈ গ'ল পূৰা এইবিলাক ৰং হ'ল আৰু একদম নিজকে এতিয়া কিবা ভূত দেখা পাইছোঁ আৰু কৈছে মোৰ লগৰকেইজনী পূৰা পঢ়ি আছে মই পিছে একো পঢ়া নাই ফেইল লেটিভি হ'লনে মই ভিডিঅ' কৰাতে থাকিম বৰ ধুনীয়া লাগিছে ন বহি বহি এলাহ লাগি গৈছে ক্লাছৰুমতে আৰু আপোনালোকে চন্দ্ৰমুখী এজনী চাব বিচাৰে নেকি চাওক ছেইম চন্দ্ৰমুখী আৰু তেনেকুৱা লাগিছে লোকক ইমান কিউট লাগিছে বিহু নাছিলে ইমান ধুনীয়া লাগে মোক একদম পূৰা চন্দ্ৰমুখীজনী নিচিনা লাগিছে কি কৰিব বেয়া দেখা মানুহ উপায় নাই আৰু আজি মই মানে মোৰ ছাবস্ক্ৰাইবাৰ এজনীক লগ পাইছোঁ আৰু মোৰ লগৰো হয় চব কিবা এটা কৈ দিয়া মানে আপোনাৰ ভিডিঅ' আপোনাৰ ভিডিঅ' মই সদায় চাম বহুত ভাল লাগে কি ক'ম তোমাৰ নিচিনা ইউটিউবাৰ পৃথিৱীত দেখা নাই মই আৰু কিবা আৰু আৰু মোৰ চাগে শ্বিলঙত দেখিছিলে মই শ্বিলঙত তাইক লগ পাইছিলোঁ তেতিয়া মানে ইমান এটা হেৰি নাছিলে মানে তাইৰ লেভেলটো বেছি ইউটিউবাৰ যে কিন্তু এতিয়া মানে লগ পাই ভাল লাগিল আৰু আজি মোক কেনেকুৱা যে কৈ দিয়া চন্দ্ৰমুখী ভালকে নচাবা দিব ভালে লাগিছে মানে ভালে লাগিছে দে এক্সাম মানে আমি মানে আজি মই ব্লগ বনোৱা নাই এই ব্লগতে ওলাইছোঁ মোক কেনেকুৱা লাগিছে জনাব আৰু চাগে মোক বহুত ভূতৰ নিচিনা লাগিছে কাৰণ মোক মানে এনেকুৱা ফুট ল'লে ভাল নালাগে চব কাপোৰ সলাই ল'লোঁ লৈ এতিয়া যাওঁ মামাহঁতৰ মানে মামা কাকাহঁতৰ ঘৰত মানে আমাক ভাত খাবলৈ মাতিছে আমাৰ ঘৰত জেঠাই আহিছিলে জেঠাই বহুত দিনৰ মূৰত আহে যে চব ভাত খাবলৈ মাতিছে আৰু লগতে আইতা আৰু মই দুজনী মানুহ আছোঁ সেইকাৰণে আমাকো মাতিছে চব ভাত খাবলৈ যাওঁ এয়া মোৰ ৰদখন উলিয়াই লৈছোঁ লগতে চুৱেটাৰ এটা লৈ লৈছোঁ দেই মানে আহোঁতে ঠাণ্ডা হ'ব পাৰে আৰু মোক কাপোৰ চপাব দিছিলে পাহৰি গ'লোঁ কাপোৰকেইটা চপাই লৈ গৈ আছোঁ আপোনালোকে থাকক এই খোপা দেখিছে মই আকৌ কাপোৰ ধুই দিছোঁ নহয় মই একদম স্কুল যোৱাৰ আগত এইখোপা ধুই কৈহে গৈছোঁ দেই এনে কৈছোঁ জেঠাই ধুই দিছে খাবলৈ আমি বহিলোঁ এয়া হৈছে হাঁহৰ মাংস আৰু এইফালে চালাড এইফালে আইতাই পাপৰ ফ্ৰাই কৰি আছে আমাৰ আইতা হাই হাই ভাত খাইকৈ হৈ গ'ল আইতাহঁতে এতিয়াও খাই আছে মোৰ মানে অলপ জল্দিয়ে হ'ল আৰু কেইটামানে ভাত খালোঁ যিমানকেইটা দিছিলে ৰলেই আধা ভাগ আৰু মানে কি হ'ল হেৰি মই ভাবিছোঁ আপোনালোকক মানে বিহু প্ৰেক্টিকেলত কি হয় কৈ দিওঁ মানে মোৰ ব্লগটো যদি ফাৰ্ষ্ট ইয়েৰ ল'ৰা ছোৱালীবোৰে চাই আছে তেনেহ'লে গম পাব ন কি কৰে
চ' ড্ৰেছযোৰত মানে নাম্বাৰ থাকে, মানে কেনেকৈ পিন্ধিছোঁ পৰিপাটিকৈ পিন্ধিব পাৰিছেনে নাই। চ' তাত নাম্বাৰ থাকিব। আৰু গহনা মানে সেইবিলাক গলপতা, ফুলি, গামখাৰু, মুঠিখাৰু হ'লে হয়। আৰু কপৌ ফুলডাল যদি মানে আচলি হয় তেনেহ'লে ভাল। কিন্তু এইটো বতৰত এতিয়া মাঘ বিহুৰ সময় ন, মাঘ বিহুৰ সময়ততো কপৌ ফুল পোৱা নাযায়, কিন্তু বহাগ বিহুত পোৱা যায়। এইটো সময়ত নাপায়, সেইকাৰণে বতৰত ফুলা ফুল হ'লে হ'ল। আমি পিছে কিনা ফুলকে লৈছোঁ, কিন্তু বতৰৰ ফুল হ'লে বেছি ভাল। আৰু সুধিব বহাগ বিহুত এজনী ছোৱালী, মানে ছোৱালীবোৰক সুধিলে ক'ব বিহুত এজনী ছোৱালীয়ে মানে কেনেদৰে কি কৰে, কেনেদৰে বিহুটো খেদায়, মানে বিহুৱান দিয়া, সেইখিনি গোটেইখিনি মানে ধুনীয়াকৈ সোধে। অলপমান মানে আপোনালোক মানে স্কুলত কৈ দিব ন ছাৰহঁতে, চ' সেইখিনি বুজি পাব। আৰু আমাক আজি সেইখিনিয়ে সুধিছে, ইমানো সোধা নাই। আৰু নাচিব দিয়া নাই, গাব দিছে খালি। চবে মিলি 10জনকৈ দিছে, ল'ৰা ছোৱালী ইমানো, চব বহুত সময় লাগি যাব, দিনটোও পাৰ হৈ যাব এজনীকে সুধিলে। চ' মানে গোটেইকেইজনীকে 10জনীকে মিলি গান এটা গাব দিলে, মানে গান মানে সেই জোৰা নাম এটা গাব দিছে। জোৰা নাম আৰু শাক তোলা নাম তেনেকৈ কিবাকিবি থাকে। আৰু ঢোলৰ অংগ কেইটা সেইটো সুধিব পাৰে, গগনা বজাব দিয়ে, আৰু গগনা অংগ কি সেইবিলাক মানে সোধে। আৰু আমাক পিছে ইমানো সোধা নাই। তাৰপিছত কি জানে নাই, মানে এক্সটাৰ্নেলজন আহিছিলে, মই পিছৰ পৰাহে দেখাইছোঁ, কিন্তু থাম্বনেইলখনত তেখেতৰ ফটো দেখাই পাব, মানে তেখেতৰ ফটো আছে থাম্বনেইলখনত, কিন্তু মানে এনেকৈ নাই। মানে এক্সটাৰ্নেলজন ইমানেই ভাল নহয়, ইমান ধুনীয়াকৈ বুজাই কৰি সোধে, একদম পাছত ক'লেও ধুনীয়াকৈ মানে ক'ব পাৰি। আৰু প্ৰতিবাৰে বেলেগ আহে পিছে, চ' সেইটো কাৰণে অলপ অসুবিধা হয়। কিন্তু কুৱেশ্যনবোৰ কিন্তু এনেকুৱাই সোধে, বহুত সহজ সোধে, এনেই ভয় খাই থকা যায়। আমি পিছে বহুত ভয় খাই আছিলোঁ, কিন্তু আজিৰ দিনটো মানে বহুত ধুনীয়াকৈ পাৰ হ'ল। আৰু তেনেকৈ ভয়টো এনেই লাগি আছিলে। তাৰপিছত যেতিয়া গৈছোঁ তেতিয়া অলপো ভয় লগা নাই। গামখাৰু আৰু গগনা কি বাঁহেদি গগনা বনায় সেইটো সোধে। আচলতে বিজুলী বাঁহেদি গগনা বনায়। আৰু পেপাৰ সেইটো ইমান নুসুধে, ল'ৰাবোৰক সোধে বাৰু। তাৰপিছত মানে ঢোলৰ অংগ সেইবোৰ সোধে। আৰু তেনেকৈ থুলমূলকৈ অলপ চলপকৈ সুধি থৈ দিয়ে। আৰু ইমান সময় নাথাকে ন তেওঁলোকৰ হাতত, সেইকাৰণে অলপ চলপকৈ শিকি যাব। আৰু যদি ল'ৰা ছোৱালী কম হয় তেনেহ'লে আৰু সুবিধা, একদম জল্দিকৈ সুধিব 5টামান কুৱেশ্যন, সেইকেইটা ক'ব পাৰিলে একদম 70 ভিতৰত 70 পাই যাব। মানে কি জানে নাই, 70 নাপায় বাৰু, কমকৈ দিয়ে। চ' দিব আৰু 60 মান। চ' আমি নাজানো কিমান দিয়ে, এক্সামৰ ৰিজাল্ট দিলে গম পাব। আৰু এইটো হৈছে লাষ্ট ব্লগ এক্সামৰ। জিঅ'গ্ৰাফী প্ৰেক্টিকেল কৰিবলৈ যাম, কিন্তু মানে সদায় তেনেকৈ ব্লগ বনাই থাকিলে আৰু মোৰ ৰিচাৰ্জ শেষ হ'ব, আৰু এতিয়াতো ভৰাই নিদিয়ে। চ' একদম এক্সামৰ পাছতহে ব্লগ পাব, এইটো একদম লাষ্ট ব্লগ দিম। চ' এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, আৰু ঘৰত গৈ অলপ ৰেষ্ট লৈ পঢ়িব লাগিব। চ' মোবাইল নাচাওঁ আৰু। চ' আপোনালোকে এই ভ্লগটো এইখিনিতে সমাপ্ত কৰোঁ, আৰু ভিডিঅ'টো আপলোড দিব লাগিব, সেইকাৰণে। আৰু মানে আজিলৈ ইমানতে থৈছোঁ, আৰু বাই বাই।